কি গৈছে দেখোন মাতি আছোঁ অ' পিংকি অ' ৰিংকি তইচোন বা বহুত দিনৰ মূৰত দেখিলোঁ বজাৰ কৰিবলৈ আহিছ বজাৰ কৰিবলৈ আহিলোঁ ভালে আছ মোৰ ভালে দে তোৰ ভাল না ভালে মোৰ পিছে কি কৰি থাক আজিকালি আজিকালি মই জব কৰোঁ ইমান জল্দি কি জব পালি তই প্ৰাইভেট কোম্পানী এটাত সোমাই আছোঁ ডাটা এণ্ট্ৰি অপাৰেটৰ গম পাওঁ এইটো টাইমত আমাৰ নিচিনা মিডল ক্লাছ মানুহৰ চাকৰি এটাৰ বহুতেই প্ৰয়োজন হয় গম পাওঁ আৰু তই বাৰু বুজি নাপাবি এইটো কথা তথাপিতো মাষ্টাৰ ডিগ্ৰীটো কৰি লোৱা হ'লে ভাল আছিলে নকৰিলোঁ আৰু দে বাদ দেচোন নোৱাৰিলোঁ কাৰণে নকৰিলোঁ তহঁতৰ নিচিনা নোৱাৰোঁতো ইমানকৈ ক'তনো পাৰিম ৰচোন আৰু এটা কথা শুনিছোঁ বোলে বেবীয়ে ৰাহুলক ভাল পায় মই কি জানিম তইহে জানিবি তইহে সেইবোৰ খবৰ লৈ থাক মই কি জানিম মোক কিয় সুধিছ বেবীকে সুধিবি নহয় তহঁতে মানে ভাল ফ্ৰেণ্ড আছিলি যে দুজনী তোক সেইকাৰণে কৈছে নেকি সেইটো কাৰণেহে সুধিলোঁ হয় দে তই ঠিকেই শুনিছ সিহঁতে ৰিলেশ্যনশ্বিপতে আছে আৰু শুনচোন তই কি জ্বলিছ মই কিয় জ্বলিম তইহে জ্বলিব লাগে মোকচোন কেতিয়াবাই এৰিছে তইহে পিছত ভাল পাইছিলি সুধিলোঁ আৰু দে বৰ হাঁহি উঠিছে তোৰ কি হাঁহি উঠিব লগা কথা আকৌ মই কিবা তাক ভাল পাওঁ বুলি কৈছিলোঁ নে সি মোক ভাল পাওঁ বুলি কৈছিলে বৰ যে তোৰ হাঁহি উঠিবলৈ মই কিয় জ্বলিম আৰু এনেও মই হেপ্পী হয় কিয় জান মোৰ বেষ্ট ফ্ৰেণ্ড বেবীয়ে ৰাহুলক ভাল পায় তোৰ নিচিনা নহয় নহয় মই হিংসা কৰিয়া তইচোন আগৰ নিচিনাই হৈ আছ একদম লাগুকেই থাক চেঞ্জে নহ'লিচোন তই মই আকৌ ৰং বদলাব নাজানো যে মই তেতিয়া যিটো ৰঙৰ আছিলোঁ এতিয়াও সেইটো ৰঙৰ আৰু মই ভৱিষ্যতেও একেটা ৰঙতে থাকিম মই আকৌ ৰঙৰ খেল খেলিব নাজানো যে বাহ কথা কিন্তু ক'ব পৰা হ'লি কিছু তই যি ভাবিছ দে সেইটোৱেই সেইবোৰ বাদ দেচোন তই বজাৰলৈ কাৰ লগত আহিছ সেইটো ক তোৰ লগত লাগি এনেও লাভ নাই বুলি গম পাওঁ অকলে আহিছোঁ বজাৰলৈ আহিবলৈ কিবা লগ লাগে নেকি মানুহক হয় নেকি হ'ব দে ব'ল আমি সেই ৰেষ্টুৰেণ্টত খাওঁগৈ মোৰ বয়ফ্ৰেণ্ডটো আহিছে মানে লগত বাহ বয়ফ্ৰেণ্ড আহিছে লগত বুলি ক'লি যে এইবাৰতো একদম সঁচা বয়ফ্ৰেণ্ড নে যোৱাবাৰ ৰাহুলক কোৱা নিচিনা বয়ফ্ৰেণ্ড সঁচা হ'লেতো ভালেই বাৰু এইবাৰ সি ভাল পাওঁ বুলি কৈছে বুজিছ ৰাহুলৰ নিচিনা ল'ৰা নহয় বহুত ভাল ল'ৰা হয় ৰাহুলৰ নিচিনা কি ৰাহুল কি বেয়া আছিল নেকি তোকহে ভাল নাপাওঁ বুলি ক'লে সেই বুলি কি তই কি বেয়া বুলি ক'বি নেকি এতিয়া মোকো ভাল নাপাওঁ বুলি ক'লে মই কি তাক বেয়া বুলি ক'লে হ'ব নেকি এনেই তেনেকৈ কৈ দি দিবি আকৌ বাহ তইচোন এতিয়াও জ্বল ৰাহুলৰ কথা ক'লে বেষ্ট ফ্ৰেণ্ড হয় গম পালি ব'ল এতিয়া যাওঁ এই ওচৰতে এখন ৰেষ্টুৰেণ্ট আছে তাতে খামগৈ বৈ সি তলতে আছে মানে ৰৈ আছে সি হ'ব দে পাছত কেতিয়াবা লগ পাম যে তেতিয়া খাম আজি মোৰ অলপ দেৰি হৈ আছে মানে গম পালি সোনকালে যাব লাগে তই এতিয়া যা পাছত কেতিয়াবা লগ পাম ঠিক আছে তেন্তে তোৰ সময় নাই যদি হ'ব তেন্তে মই যাওঁ দেই হ'ব দে যা আৰু শুন বেয়া নাপাবি নোযোৱাৰ কাৰণে নাপাওঁ দে বেয়া কিয় বেয়া পাম ঠিক আছে দে হ'ব মই এতিয়া যাওঁ দেই হ'ব দে যা ইজনী যে সঁচাকৈ দেই আগৰ নিচিনাই হৈ থাকিলে বৰ বেলেগ টাইপৰ দেই একদম ভাল নালাগে এনেই কৈ দিলোঁ মই মোৰ ওচৰত সময় নাই বুলি বৰ একদম ৰাহুলতকৈ ভাল কথা চাতাই বাদ দিয়া এজনী কথা ভাবিব দৰকাৰ নাই চাবোন ল'লোঁ চাৰ্ফ ল'লোঁ আৰু কি ল'বলৈ আছিল দেই এইজনীৰ পৰা পাহৰিয়ে থাকিলোঁ আৰু দেই